আজি ভিডিঅ'টো একদম বজাৰৰ পৰা আৰম্ভ কৰিছোঁ। পিছে মইনো আজি বজাৰত কিয় জানেনে? আমাৰ এটা সৰু সুৰাকৈ খানাৰে আয়োজন কৰা হ'ল আৰু মোৰো গহপুৰ এৰি যাবৰ সময় আহি পৰিছে যিহেতু খানাটো জল্দি কৰি দিলোঁ আৰু মোৰ জুনিয়ৰখিনিও যিহেতু ইয়াত নাথাকিব মানে সিহঁতৰ এক্সাম খতম হ'ল, সকলোবোৰতো ঘৰা যাবৰ সময় হ'ল, মোৰহে আৰু এক্সাম হোৱা নাই। বাকী ব'লক খানাটোনো ক'ত খাইছোঁ সেইবোৰ বাৰু পাছে পৰে কম, কিন্তু তাৰ আগতে এই চানাখিনিকে খাই লওঁ দিয়ক। এনেও খানা বুলি নামতহে প্ৰথম ষ্টাৰ্টিংটো সৰু সুৰা পৰাই কৰিব লাগিব। ধুনীয়াকৈ চানাখিনি বনাই লোৱা হ'ল দেই, তাৰপিছত অকণমান ঠাণ্ডা খোৱা হৈছে দেই। আজি পিছে খাম বুলি আহিলোঁ, সেইকাৰণে অকল খোৱাৰ বস্তুহে বেছিকৈ দেখিলেই নহয় এয়া চাহ খোৱা পৰ্ব আৰম্ভ হ'লেই। আজি খানাটো স্পেচিয়েল কিয় জানেনে? আজি ৰুটি খাম, অকল ৰুটিয়ে নহয় পিছে ৰুটি আৰু মাংস খাম। এইফালে ধুনীয়াকৈ গোল ৰুটি বেলিছে দেই। বাকী খানাটো খাইছিলোঁ দিশান্তৰ ৰুমত, সেইটো কৈ দিছোঁ, আপোনালোকে আগতে ভিডিঅ'ত দেখিছেই। আৰু এইফালে আমাৰ মাংস বনাই আছে বিষ্ণু, তাৰ হাতেৰে মাংস খোৱাৰ পিছত গম পালোঁৱেই যে সি বহুত ভাল মাংস বনায়, সেইকাৰণে মাংস বনোৱাৰ দায়িত্বও তাৰেই পৰিল। টেষ্টি মাংস হৈ গ'ল ৰেডি। খানা খোৱা দিনা পিছে প্ৰিন্সেছ ট্ৰিটমেণ্ট পালোঁ দেই ৰাইজ, সকলোবোৰে কাম কৰিলে, মই ধুনীয়াকৈ বহি আছোঁ আৰু সিহঁতিনো কি কৰিছে এফালে চাইছোঁ। এইফালে আমাৰ ধুনীয়াকৈ হৈ গ'ল ৰেডি খাবৰ কাৰণে, আৰু মোৰ পাতখন ছিংগুলকৈ আপোনালোকক দেখাই দিছোঁ কি টেষ্টি হৈছে। কেনেকুৱা হৈছে? মই কি ক'ম, মই বনাইছোঁ কেনেকুৱা হৈছে? আলু বলো এতিয়া ঘৰা নে কি কয়? ৰ'ব আপোনালোকে পিছে ছাবস্ক্ৰাইবটো কৰি দিব।